হেৰা ৰতনহঁত, আজি দুটামান প্ৰশ্ন সুধিম, তোমালোকে উত্তৰ দিবা দেই। ঠিক আছে ছাৰ, হ'ব। আজিৰ ক্লাছটোত মই তোমালোকক সুধিম দুটামান সাঁথৰ, তোমালোকে পাৰিলে উত্তৰ দিবা। হ'ব ছাৰ, আমি উত্তৰ দিম, আপুনি প্ৰশ্ন সোধক। কোৱাচোন, কি তেল খাব নোৱাৰে? ছাৰ, উত্তৰটো হৈছে কেৰাচিন তেল। ৰতন, তুমি কোৱাচোন। ছাৰ, টিংকুৱে কোৱাটোৱেই। ঠিক আছে, মই আজি উত্তৰটো কৈ নিদিওঁ, অহা ক্লাছত তোমালোকে ঘৰত চাই আহিবা। কোৱাচোন, জেঠীয়ে কোন ৰং দেখা নাপায়? ছাৰ, উত্তৰটো ৰঙা ৰং। শুদ্ধ উত্তৰ, পাৰিছা তোমালোকে। তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো মই। বাকী কোৱাচোন, কি বল খেলিব নোৱাৰে বাৰু? ছাৰ, উত্তৰটো কম্বল। পাৰিছা দেই। এটা কোৱাচোন ৰতনে, কি গেটত সোমাব নোৱাৰে? ছাৰ, কলগেট। পাৰিছা দেই ৰতন। এটা কোৱাচোন, হাবিত কাঁহে ওলাই নাহে, কি বাৰু? ছাৰ, কুঠাৰ। হৈছে। কোৱাচোন টিংকু, কি গেটত মানুহ যাব নোৱাৰে? ছাৰ, কলগেট। ৰাতিপুৱা যে দাঁত ব্ৰাছ কৰো, কলগেট। এটা কোৱাচোন, কি গুটি খাব নোৱাৰে? ছাৰ, বি গুটি। কিয় খাব নোৱাৰে কোৱাচোন? ছাৰ, সেইটো গুটি খালে মানুহ মৰিব। পাৰিছা দেই। তোমালোকৰ কথাবোৰ মোৰ বৰ ভাল লাগে। আশা কৰোঁ অহা ক্লাছত আৰু অলপ ভালদৰে আমি আলোচনা কৰিম।